দৰাটো ভালে লাগছে কিন্তু কাণৰ পিন্ধোৱা নাকতো দেখোন নাকটো পিন্ধা কি কাৰণ? কাৰণটো মোৰ সৰুতে অলপ বেমাৰ হৈছিল। হওঁতে মায়ে তাৰমানে নাকটো ফুটাই দিলে, কাণখনো ফুটাই দিলে। তেতিয়া বোলে বেমাৰটো বোলে ভাল হয়। বেমাৰটো বোলে ভাল হয়। সেইকাৰণে এতিয়া বেমাৰটো ভাল হৈছে। নাপাওঁ বেয়া নহয়। কিয় বেয়া পাম? এনেই কাণখন পিন্ধাই বাৰু কিন্তু নাকটোত নাক ফুল আছে কাৰণে সুধিলোঁ আৰু। নাই আজিকালি মানে বেয়া নাপাবা। বেমাৰৰ কাৰণে পিন্ধা হয়ে আৰু এতিয়া বেমাৰ নাই বাৰু। আমাৰ এনেই অৱচন হোৱা নাই আৰু। মই ভাল কাম কৰোঁ ছোৱালী মানে নকৰে আৰু লগত নকৰে আৰু। ঠিক আছে আমি আকৌ তুমি বিয়া নহম বুলি ক'লে মনটো বেয়া লাগিছে। মাতি আছে চিন্তা কৰি আছে মোক সদায় কৈ থাকে তাৰপিছত কৈছিলি আমি নাপাওঁ বুলি। চিন্তা কৰিব মাতি দিব মই বিয়া মই এতিয়া হেৰি নকৰোঁ দে। আগৰ পিছে 15 তাৰিখে বিয়াটো ঠিক কৰি দিম আৰু। তাৰ আগত পাতিব পাৰিলি তাৰিখটো আলোচনা কৰি লওক। আগতে মই বাৰু ঘৰত সুধি চাওঁ মাহঁতক। বহাগত নহয় দেই, আজি নিলেও মোৰ মানে আপত্তি নাই। আপোনালোকে বহাগলৈকে থাকিব, ইমান দেৰিলৈকে থাকিব নালাগে। বহাগৰ প্ৰথমতে হ'লে হ'ল। বহাগলৈকে বহুত দেৰি হ'লে পাছুৱাই থাকিব। মানে মোৰ আপত্তি নাই। মোৰ আজিও যদি আপোনালোকে লৈ যায় মোৰ আপত্তি নাই। আজি নেনব, আজি আকৌ চৈতৰ মাহ নহয়, আমি চৈত মাহত বিয়া নকৰাম। বহাগৰ বাৰু প্ৰথমতে চাম, ঘৰত সুধি চাওঁ আৰু ভিন্দুৱা ঘাটকো সুধি চাওঁ, ল'ৰাৰ ভিন্দুৱা ঘাটক। মানে ইমান হেৰি আৰু আমাৰ ফালৰ পৰা আমি একো দিব নোৱাৰো, যৌতুকটো আমি একো দিব নোৱাৰো। আমাৰ চোতালখনৰ বাদে আৰু একো নোৱাৰো আৰু। মানুহখিনি আহিলে আপোনালোকে বহিব দিলেই হ'ল আৰু আমাৰ একো নালাগে। ভাইগৰীয়াকে তাৰমানে ছোৱালীটো উলিয়াই দিব পাৰিলি আজৰি হ'ব পাৰে আৰু। তাকে কি দিগদাৰ কৰিছিলো কামৰ সুবিধা হৈছে হেৰি হৈছে তথাপিও মানে তাই বুজি নাপায়। সেইকাৰণে সোনকালে বিয়াখন পাতিয়ে দি বহাগৰ প্ৰথম তাৰিখতে পাতি দিব। বহাগৰ প্ৰথম তাৰিখতে হ'লেও হ'ল। মানে আৰু মোৰ মানুহজন মানে হেৰি বহাগৰ মাহত আহিব নোৱাৰে বোলে, মানে হেৰি ডিউটি পুৰা কাঢ়া কৰিব বোলে, সেইকাৰণে বহাগত নোৱাৰে। ইলেকশ্যনৰ কাৰণে তাৰমানে ডিউটি পুৰা কাঢ়া হৈ আছে নে, ডিফেন্সত চাকৰি কৰে যে, সেইকাৰণে মানে এতিয়া আৰু বাইদেউক ময়ে গতাব লাগিব আৰু মা আৰু মই তেনেকৈ গতাব লাগিব আৰু। তাৰমানে বেছি আৰু আমি আয়োজন নকৰোঁ, মানে চোতালখন আৰু আমি আয়তীসকলৰ তেল কিনি দি তেনেকৈ মানে বিয়াখন পাতিম আৰু। সেই হ'ল এতিয়া আশীৰ্বাদ থাকিল ল'ৰালেও ছোৱালীলেও। বহাগতে বিয়াখন ঠিক কৰিম আৰু 15 তাৰিখ মানত আমাৰ বাইদেউ এতিয়া মই আজিয়ে পালি মই উলাই দিব পাৰোঁ। মোৰ মানে আজি উলাই দিলেও মোৰ আপত্তি নাই। মোৰ আজি উলাই দিব। আমাৰ ল'ৰাটো বৰ শান্ত। যেনে আমাৰ ছোৱালীও শান্ত হ'লে ভাল পাওঁ। আমাৰ বাইদেউ বহুত শান্ত আমাৰ বাইদেউ। মাতি ল'ব কথা কোৱাও নাজানে। হিচাপ হ'ব লাগিব নহয়, পানী ল বহক বুলি কওঁ আকৌ আপুনি কিবা এটা লাজে কৰে দেখোন, কিয়? আজিকালি লাজ নকৰে, আজিকালি লাজ কৰা দিন নাই আৰু এতিয়া লাজ কৰিলে কিন্তু মই এতিয়া আৰু ভাতৰ চাহৰ আৰু যোগাৰ নকৰিলো আৰু। মই এইগিলা জানো, মই ভাতৰ যোগাৰখন কোনে কৰি থৈছো, মই ভাত চাত বনাই থৈ আহিছো সেইকাৰণে আপোনালোকে আৰু আহিব আৰু হেৰি নকৰিব আৰু। ভালদৰে চাব। এইজনী আকৌ মা আপোনালোকে হেৰি নকৰে ন। ছোৱালীজনী ওলাই দিব লাগিব আৰু। আহিবি নব যাম বাৰু। যাব পিছে আপুনি হে যাব হয়। বাই বাই মাতাৰ কাৰণে ভাল পালো, ভাল পাইছো দে ছোৱালীটো বিয়া দিয়া যাব পিছে আপোনালোকে হে। মই থাকিলে নহ'ব, মই বিয়া হ'বহে লাগিব। বিয়া নহ'লে মই বিয়া হ'মেই।
ঘৰতে নাযালা ঘৰতে থাকিম আমি এটাকো মাতিম মই এটা দিয়া দিবা বুলিছো মই চবকে মাতিম গেষ্ট মানুহ আছেনে নাই মাধৱী আছা নে নাই আছো ওলাই আছা আছো আহক 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 ভাগাৰত আছি বহুত দেশৰ পেৰে বচোন মোৰ দৰকাৰ আছে আহিব বহি দিয়ে আকৌ টকাটো খাব পাৰি হয়নে নহয় ৰাহুল এই ফুটৰ কাৰণে আহা পৰা নাই মই আকৌ ছোৱালীটো বিয়া পাতিছোঁ যেনে মানে যাব বেফুলাৰ বিয়া ময়ে যোৱা কৈছোঁ ময়ে দিব লাগিব এতিয়াতো নাহে এই ফুটৰ কাৰণে আহে নৰে ৰাহুল সেইকাৰণে আজৰি হওক সোনকালে আশীৰ্বাদ দিবা যাবি এটা আশীৰ্বাদ দিছে এতিয়া আমি যাওঁ যেনে যাব দেওবাৰে হাতেবেলিয়া তাৰপৰা মানুহ আছে নে নাই ইমান ৰ'দ দিছি কিবা হৈছে আছেনে নাই মানুহ দেচোন যাওঁ নিশা আছা নাই বাৰু অকণমান বহি পেলাই কথাখিনি কওঁ ভালকৈ হ'ব দে বাৰু এই মই হেৰি ৰাহুল বাপাটো আভানুল্লা এই ফুটৰ কাৰণে নাহিল আচলতে ছোৱালীটো বিয়া পাতিছোঁ যেনে তেনে যাবি যেনে তেনে নাযায় নাথাকি এটা আশীৰ্বাদ দিছোঁ গুৱাহাটীত আছিলি বোলে গুৱাহাটীতে আহিলোঁ বিয়া দিম এতিয়া দৰা পাইছোঁ এতিয়া নবহা নবহ যাব হ'ব দেওবাৰে মই লগ এই বাইদেউটো ঘৰত আছে না নাই আছোন যাই চাওঁ কিবা কৰি আছে বাইদেউটো বেমাৰো ল'লে হৈছে খবৰ লৈ আহিছোঁ খবৰ ল'বা আহিছোঁ বাইদেউটো বা ক'ত গ'ল আহকচোন বাৰু ওলাই আহক জ্বৰ হৈছে বেমাৰ হৈছে বহকচোন ভালকৈ বহক এটা বুঢ়া পাতি থ'লে কি মই খবৰটো কয় দেখোন বাইদেউ মই বিয়া খাবলৈ নিমন্ত্ৰণ দিবা আহিলোঁ আহিলোঁ কি এতিয়া মানে তেনেই দিবা ওলাইছে মালা বৰণ কৰি পেলাই তাৰ ৰাহুল বাপা এটা আছিল পিছে দেৰি কাৰণে আভা নৰে এই কিবা ফটোৰ কাৰণে ময়ে পাতিছোঁ মালা বৰণ কৰি দেওঁ সেৱা ঘাটত যাব বিয়া নাযায় যাব মাতিম তাৰপিছত যাম দিয়া দে বৰমা বৰমা আছেনে বহা ইয়াতে কোনোদিনে নাহা মানুহ আহিছা হয় না বহা মইনাটো হেৰি মোৰে মানে মোমায়েকৰ ঘৰ আছিলে আগতে দেখা নাছিলতো সেইকাৰণে সুধিছোঁ নমস্কাৰ দিয়া মইনা নমস্কাৰ তাৰপিছত সেনেকৈ মই হেৰি মানে মলৈ যাব আহিছিলোঁ টাউনত তাৰপিছতে এতিয়া মানে আমাৰ বাইদেউৰ বিয়া পাতিছোঁ নহয় বেফুলা বাইদেউৰ হয় তাৰপিছত সেইদিনা আপুনি বাৰু বেছি বাৰু দৰাটো বাৰু চাই আছিলে হয় সেইটোৰ লগতে তাৰপিছত হয় এতিয়া তাৰপিছতে মই মানে অলপমান কানি কাপোৰো কিনিব আছে তাৰপিছত এই মাইনাটো এটা ফৰক এটা দিম বুলি ভাবিছোঁ ফৰক এটা তাৰপিছত মাৰ কাৰণে তাৰপিছত বাইদেউৰ অলংকাৰখিনিৰ পৰা গোটাইখিনি মানে তাৰপিছত সেইখিনি গোটাইখিনি মানে আনিব লাগিব সেইখিনি আনিব যাব আহিছোঁ আকৌ মা মানে হেৰি গাঁৱৰ মানুহখিনিক মাতিব গৈছে তাৰপিছত এতিয়া আপোনাক মাতিলে আপুনি এতিয়া যাব আৰু আগতে আহিব নোৱাৰে নহয় ডিউটি আছে ইলেকশ্যনৰ ডিউটি কৰিছে সেইকাৰণে আপুনি যাব আৰু এতিয়া মানে টাউনত যাওঁ মানে মানে উঠা আহিবা দিয়ক আমাৰ আকৌ দেৰি হ'ব নহয় কৰি আছে নালাগে দিয়া হ'ব দিয়া এই যাওঁ কৰি আছে নহয় আহিবা মই এতিয়া মাইটো আছে নে নাই মই বিয়ালৈ মাতিব আহিছিলোঁ কিবা কৰি আছে মাইটো বা কি কৰি আছে মই বিয়ালৈ মাতিব আহিছোঁ ঘৰে আহি আছে কিবা এতিয়া মই যাওঁচোন কি কৰে মাই আছা মই আকৌ মাই
অ' মাই আছেনে? দে মই দৰকাৰতে আছোঁ বা কাপোৰ শুনিছোঁ বাৰু মই বহি আছো এতিয়া মই চিয়াটো বিয়া পাতিছো এতিয়া যেনে তেনে যাব লাগে দুখীয়া মানুহ মই এই চিয়াটো আকৌ দেৰি হলেও যাব লাগব মই দেখা পাবা লাগব মই দেখা পাবা লাগব কিবা এটাতো দিবা লাগব দুখীয়া মানুহ কলো এতিয়া দিম এটা হেৰি দিবি মোক সহায় কৰিম দিম দে কিবা এটা যি পাৰো সময় থাকে দি দিম যা বাইদেউ মই এই আমাৰ ছোৱালী এটা আছে না তাকে দি কেৰাম যা দে পিছে বাইদেউ মই দেওবাৰে বিয়া চিয়াটো বিয়া পাতিছো যাব লাগব যাব লাগব মাজৰ থাকিব নোৱাৰা যাবি যাবি যেনে তেনে মাজৰ থাকি দেওবাৰে বিয়া লাগি যাব মোকে মিস্ত্ৰী লাগি আছে হ'ব দে মই কেইটানে আছোঁ কানি কাপোৰবিলাক হ'ব যাম দে মই ইমান গৰমত মৰি আহিছো তোমাৰ আৰু কিমান ফৰক লাগে হে মোৰ হাতত ইমান পইচা নাই নহয় তোমাৰ পাপা ইমান পইচা দি থৈ লোৱা নাই নহয় কিয় ইমান হেৰি লাগে আহাচোন আহা এইখিনিতে মোৰ ইমান মাথা গৰম উঠি গৈছে আৰু তোমাক কেইটা লাগে এটা দুটা দিছোৱে দেখোন বাইদেউ বাইদেউ মানুহবোৰ আছোঁ গৰমৰ ঘৰত আছা নহয় তাই বিয়া হ'ব পাৰে কি তেল দেখিছানে নাই তাই একেবাৰে তাই বুঢ়া বয়সত বিয়া হ'লতো তাই বোৱাৰী একো নহয় মই মানুহখিনি মাতি আহিলো এইবাৰ বজাৰ পৰা আহি পালানে নাই কুট 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 খালো দে কুট 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 আমি এনকে খালি দে লুকাই লুকাই খালো দেচোন খেলবি না ক'ত খেলবি এই তোৰ ৰাম 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 কি কৰিছে আপোনালোকে আপুনি এতিয়া বিয়া কালি পৰহি বিয়া হ'ব আপুনি এইজনী ছোৱালী নহয়নো খেলিব বয়স হৈ আছে নে হে কচোন বাৰু আপোনাৰ কাপোৰ আনিছো কাপোৰ চাওক ৰাম 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 ঘৰৰ অৱস্থা নহয় কৰি থৈ দিছে মই নাজানো এটা সোমাই এইবোৰ কৰি আছিলা এইজনী ছোৱালী নহয়নো খেলিব আপোনাৰ বয়স হৈ আছে নে কালি পৰহি তোমাৰ বিয়া হা খেলিব ইচ্ছা গেলে মাইনাৰ লগত এনেকে খেলি নেখেলে কি কৰিম চোৱা কাপোৰ আহি চোৱা এইফালে আহা মা আহিছা নাই মানুহ মাতি আহিছা নাই মা মানুহ মাতিলো আহক মাতিলো চাম মা লাগে এখন চাদৰ আনিছো আপুনি হেৰি কৰিব এনে মানুহ দুনুহ আহিব নহয় এখন চাদৰ মাৰিব হে এখন বৰ ধুনীয়া চাদৰ এখন চাদৰ আনিছো সূতা চাদৰ আৰু আপোনাৰ হেৰি যেতিয়া মানুহবোৰ আহিব আপুনি এযোৰ পিন্ধিব লাগিব বেলেগ কিন্তু নহয় কিন্তু মই যি চইচ কৰিছো হে এযোৰ ভাল লাগিছে নে চাওক কিয় ভাল লাগিব ইমান ধুনীয়া কাপোৰ আনি দিছো আৰু এযোৰ হেৰি এখন মেখেলা আনিছো আপুনি হেৰি ঘৰত পিন্ধিব লাগিব এই তাতে ঘৰ এখন এখন মেখেলা তাৰপিছত আৰু এটা হেৰি আপোনাৰ অলপ হেৰি বস্তু দিয়া আছে গলত পিন্ধা মালা চব আনিছো সেইবোৰ আনিছো গলত পিন্ধা হেৰি নেকলেছ আনিছো মই নেকলেছবোৰ ইয়াতে আছে নহয় ইয়াতে গহনাবোৰ আছে হে ইয়াতে সেইবোৰ নোলাও আৰু মেহেন্দি আনিছো কালি মেহেন্দি আঁকি দিম মই আৰু ইয়াতে মানুহৰ কাপোৰবোৰ আছে এয়া দিয়ক মাইনা কিবা খাবা নে এতিয়া আপুনি দিয়কচোন দিয়ক
মা আপুনিও যাওক এতিয়া আৰু কোনোবা যদি মাতিব আছে যাওক মাতি থৈ আহক আৰু ময়ো মাতিছো এই বৰমাজনী যে আহিছিলে যে মই মাতি থৈ আহিছো আপুনি আৰু মাতিব নালাগে হা এতিয়া হেৰি কৰক মই অলপমান ৰেষ্ট লওঁ